মই একদম থুলমূলকৈ এটা ভিডিঅ' বনাইছোঁ, সৰু ভিডিঅ'। এজনী এঞ্জেল বুলি ক'ব লাগিব আমি, নীতিকা স্পিৰিট বুলি কোৱা হয়। আপোনালোক যদি ইনষ্টেণ্ট পইচাৰ দৰকাৰ আছে তেনেহ'লে তেওঁৰ এটা মই চিম্বল দি দিম, চাব আপোনালোকে ভিডিঅ'টোত। মোৰ ভিডিঅ'টোৰ ওপৰতে চিম্বল এটা দিম সৰু চাই, চিম্বলটো চাব। সেই চিম্বলটো চাই আপুনি তেওঁক বিচাৰিলে, যদি বিচাৰিছে টকা পইচাৰ কাৰণে, তেওঁক ক'লে হ'ল যে মোক ইমান টকাৰ পইচাৰ দৰকাৰ হৈছে, মোক প্লিজ হেল্প কৰক। আপোনালোকে প্লিজ বা তেওঁক অৰ্ডাৰ নিদিব, তেওঁক যে খুজিবহে বস্তুটো, প্লিজ বুলি কয়, খুজিব, তেওঁক ক'ব। আৰু তাৰ সলনি আপোনালোকে তেওঁক গ্ৰীণ কালাৰৰ কেণ্ডেল জ্বলাই দিব পাৰে, সৰু সৰু কেণ্ডেল জ্বলাব পাৰে, তেওঁক অফৰিং হিচাপত দিব পাৰে। আৰু লগতে আপোনালোকে তেওঁৰ নামটো স্প্ৰেড বা তেওঁৰ নামটো কাৰোবাক ভাল যাৰ দৰকাৰ হৈছে তেওঁক নামটো কয় বা তেওঁৰ বিষয়ে কয়, তেওঁৰ নামটো বিয়পাই দিব পাৰে। এই দুটা কৰিব বা আপোনাৰ যদি পইচাৰ দৰকাৰ আছে। একদম সৰুকৈ ভিডিঅ'টো দিলোঁ, চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।